তেজপুৰ ঐতিহাসিক পবিত্ৰ দেৱভূমি শ্ৰী শ্ৰী মহাভৈৰৱ মন্দিৰৰ বিষয়ে অলপ কথা জানো আহক। পোনপ্ৰথমবাৰে বান ৰজাই স্থাপিত কৰা এই পবিত্ৰ মন্দিৰটো প্ৰস্তুত কৰি তোলা হৈছিলে প্ৰকাণ্ড শিলেৰে। তেজপুৰৰ উত্তৰ দিশে থকা এই পবিত্ৰ মন্দিৰটি এটা টিলাৰ ওপৰত স্থাপন কৰা হৈছিলে। মন্দিৰৰ মূল দুৱাৰদলিৰ কাষতে আপোনালোকে প্ৰত্যক্ষ কৰিব দুৱাৰপাল হিচাপে ৰৈ থকা জ্ঞান আৰু বুদ্ধি আহৃত কৰা শ্ৰী শ্ৰী গণেশ বাবা, আৰু তাৰ ঠিক কাষতে শক্তি আৰু স্থিৰতাৰ প্ৰতীক জয় বীৰ হনুমান। যুগে যুগে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন কোণাৰ পৰা ভক্তসকলে আহি পৃথিৱীৰ আটাইতকৈ ডাঙৰ শিলৰ লিংগটো প্ৰত্যক্ষ আৰু ভক্তি কৰেহি। বিভিন্ন ভূমিকম্প, ধুমুহাৰ, বৰষুণে যদিও শিলৰ খুঁটাক লৰাব পাৰিছে, কিন্তু ৰাইজৰ বাবাৰ প্ৰতি থকা আস্থা আজিলৈকে লৰাব পৰা নাই। এটা সুমধুৰ, পৰিষ্কাৰ আৰু পবিত্ৰ পৰিৱেশ অক্ষুণ্ণ কৰি ৰখাৰ বাবে মহাভৈৰৱ দেৱালয় পৰিচালনা সমিতিক শলাগ ল'ব লাগিব। এটা সময়ত পহু বিচৰণ কৰা এই পবিত্ৰ দেৱালয়ত আচল অমৃতকণ হৈছে ইয়াত বিতৰণ কৰা খিচিৰি ভোগকণ। এই পবিত্ৰ পৰিৱেশটো বাবাৰ ভক্তিত বিলীন হৈ পৰিবলৈ তেজপুৰবাসী হৈ মই আপোনালোকক আমন্ত্ৰিত কৰিছোঁ শ্ৰী শ্ৰী মহাভৈৰৱ দেৱালয়। আৰু ঠিক বাবাৰ আৰ্হি লৈ মই আপোনালোক সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ যে নিজে বিষ লৈ আনক অমৃত বিলাবলৈ চেষ্টা কৰক। ওম নমঃ শিৱায়।